तामुलपुर जिल्लायाव 1500 कौटिनिबो बांसिन रांनि सोरखारि बिथांखिफोरखौ मावफुंगासिनो दं। तामुलपुर जिल्लायाव जौगाथायनि खामानि मावफुंनो 81 कौटि रांनि बिथांखि बेखेवदों। आसाम सरकारनि विकास यात्रा बिथांखिफोरखौ लानानै तामुलपुर जिल्लानि दाब दाब जायगायावनो जौगाथायनि मावथांखिफोरखौ लुफुंनो थाखाय अन्थाइ खाम्फा गायसननायजों लोगोसे बायदि बिथांखि बेखेवदों। बीटीसी गाहाय मावफुं सोद्रोमा प्रमद बर', आसामनि केबिनेट मन्त्री उरखावग्रा ब्रह्म, तामुलपुर बियाबनि एमएलए जलेन दैमारी, दारांगाजुलि बियाबनि एमसीएलए बिजित गोरा नार्जारीजों लोगोसे गोबां दैदेनगिरिफोरनि नुजाथिनायाव बे बिथांखिफोरखौ बेखेवनाय जायो। तामुलपुर जिल्लायाव दिनै सानसेयावनो 81 कौटि रांजों फरायसालिनि बिल्डिं, कमिउनिटि न'ब्लां, सोरखारि मावखुलि, पाक्का लामा बायदि लुफुंनो थाखाय भूमि पुजा होनायजों लोगोसे अन्थाइ खाम्फा बेखेवनाय जायो। बुरन्जित इटु प्रथमबार तेनेकुआ होइसे आमार मुख्यमंत्री डॉक्टर हिमंत विश्व शर्मा डांगरियार नेतृत्वत 1 मार्चर পৰা विकास यात्रा आरम्भ होइसे आरो सकलो डिस्ट्रिक्टते 100 कोटिर পৰা 400-500 कोटिলৈকে বিভিন্ন आसनिर आधारशिला, বিভিন্ন आसनि मुकলি কৰা, বিভিন্ন आसनिर আজি আমি খিলানা কৰা এই কাৰ্যবিলাক চলি আছে। আজি তামুলপুৰত আমি প্ৰায় 80 কৰোৰতকৈ অধিক বিভিন্ন আঁচনি আজি ইয়াত খিলানা কৰা হৈছে, আমি ওপেনিং কৰা হৈছে আৰু মই বিটিআৰ অঞ্চলৰ সকলো নাগৰিকৰ হৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেনেকুৱা এটা মহান চিন্তা আজি আনিছে আৰু স্বাধীনতাৰ পিছত বহুত ৰাইজৰ যিটো আকাংক্ষা পূৰণ নোহোৱাৰ কাৰণে ৰাইজে দুখত আছিলে, কিন্তু এতিয়া বিভিন্ন ৰাস্তা ঘাট নিৰ্মাণ কৰা, আজি তামুলপুৰত আমাৰ ডিস্ট্ৰিক্ট হেডকোৱাৰ্টাৰ ডিসি অফিচৰ আজি ভূমি পূজন হৈছে, মেডিকেল কলেজ ইতিমধ্যে নিৰ্মাণ হৈ আছে, বহুতখিনি আমাৰ আজি দলং নিৰ্মাণ কৰা হৈছে। গতিকে আজিৰ সময়টোৱে সঁচাকৈ এটা ভাল দিন, ভাল সময় বুলি ক'ব লাগিব। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ যে তেখেতসকলৰ নেতৃত্বত বিটিআৰ অঞ্চলত শান্তি ঘূৰি আহিছে আৰু এটা স্থায়ী শান্তি আমি পাবলৈ সক্ষম হৈছোঁ। আৰু অনাগত দিনত তেখেতৰ যি সপোন যে ভাৰতবৰ্ষখন বিশ্বগুৰু কৰাৰ কাৰণে, বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ এটা অৰ্থনৈতিক দেশ হিচাপে কৰাৰ কাৰণে এই যাত্ৰাত বিটিআৰ অঞ্চলৰ প্ৰত্যেকজন নাগৰিকে অংশগ্ৰহণ কৰিব, মই এইটো আশা ৰাখিছোঁ আৰু তেখেতৰ প্ৰতি মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই শুভেচ্ছা জনাইছোঁ। তেখেতসকলে যোৱাবাৰো মিত্ৰতা কৰিম বুলি মিত্ৰতা নহ'ল, এইবাৰ তেখেতসকলে মিত্ৰতা হওক, নিৰ্বাচন খেলক, এইটোকে মই শুভেচ্ছা জনাইছোঁ। এইবাৰ যিটো নিৰ্বাচন হ'ব ইয়াত অসমত এনডিএৰ লগত কোনো যিটো আছে কণ্টেষ্ট কৰিব নোৱাৰিব, কাৰণ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ভাৰতবৰ্ষৰ কাৰণে যিটো চিন্তা চৰ্চা কৰিছে, যিখিনি কাম কৰিছে, অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত যিখিনি কাম হৈ আছে ইয়াত কোনো তুলনা নাই। আৰু সেইকাৰণে অসমবাসী ৰাইজে কোনোদিন এই ভুলটো নকৰে। তৃতীয়বাৰৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী হিচাপে দায়িত্ব দিয়াৰ কাৰণে ভাৰতবাসীয়ে ইতিমধ্যে সিদ্ধান্ত লৈছে। গতিকে ইয়াত কংগ্ৰেছে কি চিন্তা কৰিছে, ইউডিএফে কি চিন্তা কৰিছে, ইয়াৰ লগত কোনো পৰিৱৰ্তন নহয়। ৰাইজে সিদ্ধান্ত লৈছে যে এইবাৰ বহুত শক্তিশালী ৰূপত প্ৰধানমন্ত্ৰীক আমি পুনৰ পাবলৈ বিচাৰিছোঁ। প্ৰত্যুত্তৰ সদায় দি আছে, নিৰ্বাচনৰ আগতো দিছে। আগত কি এনে বহি আছিল নেকি? যেতিয়া তেখেতৰ শাসন আছিলে তেতিয়াও তেখেতে প্ৰত্যুত্তৰ দি আছিলে। সেইকাৰণেতো ৰাইজে এতিয়া তেখেতক প্ৰত্যুত্তৰ দিলে। তেখেতৰ দিনত ইমান হিংসা হৈ গ'ল, বিটিআৰত অশান্তি হৈ গ'ল, বিভিন্ন মানুহৰ আজি সংঘৰ্ষ হৈ গ'ল, সেইখিনি টাইমত ইমান কৰাপশ্যন হৈ গ'ল, এইবিলাকৰ কাৰণে প্ৰত্যুত্তৰ ৰাইজে তেখেতক দিলে। তেখেতে আমাক কি প্ৰত্যুত্তৰ দিব? ৰাইজে তেখেতক অলৰেডি প্ৰত্যুত্তৰ দিলে আৰু শাসনৰ পৰা তেখেতক আউট কৰি দিলে।